Hello everyone, welcome back to my channel Ruchi's Lifestyle. Friends, আজিৰ ভিডিঅ'টোত মই যোৱা ভিডিঅ'ত যি শ্বপিং কৰিছিলো সেইখিনিৰ পিছৰ পাৰ্টখিনি আগবঢ়াই আনিছো আপোনালোকৰ ওচৰলৈ। আশা কৰিছো যাবকে ভাল পাব। যোৱা ভিডিঅ'ত মই দেখাইছিলো মোৰ বাৰ্থডে ব্লগ আৰু পূজাৰ কেইটামান কাপোৰ শ্বপিং কৰা দেখাইছিলো আপোনালোক, কিন্তু সেইটো ভিডিঅ'ত মই দেখুৱা নাছিলো যে মই কি শ্বপিং কৰিলো, কাৰণ ভিডিঅ'টো বহুত বেছিকৈ লেন্দি হৈ যাব আৰু বেছিকৈ লেন্দি হ'লে আপোনালোকে বৰ হৈ যাব। সেইকাৰণে এইটো ভিডিঅ' কৰা গৈছে আৰু এইটো ভিডিঅ'ত আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ পূজাৰ কাপোৰ কালেকশ্যন। মোৰ হাজবেণ্ডৰ আৰু মোৰ বাচ্চাটোৰ আমাৰ তিনিটাৰে দেখাম আৰু তেনেকৈ আৰু বেলেগৰ দেখাবলৈ নাই, কাৰণ চবকে গিফ্ট দিয়া হ'লে লগে লগে দিয়া যায় আনাৰ লগে লগে। এইটো কুৰ্তি কিনিছোঁ, এনেকুৱা কলাৰ থকা হয় ইয়াৰ নেকটো, আৰু এইটো হাফ স্লিভছৰ। মই হাফ স্লিভছে বিচাৰিছিলোঁ কাৰণ সদায় লং স্লিভছ পিন্ধিব মন নাযায়, মানে গৰমৰ দিনততো একেবাৰে মন নাযায়। এইবাৰ মোৰ গৰমৰ দিনত ইমান দিগদাৰ পাইছোঁ লং স্লিভছ পিন্ধিব, সেইকাৰণে হাফ স্লিভছে লৈছোঁ। আৰু এইটো এনেকুৱা লেন্থটো ইমান হয়, বৰ বেছি লেন্থ হয়। মই পিন্ধি পেলাই দেখাই আছোঁ স্ক্ৰীণত, লেন্থটো বৰ বহুত দীঘলে হয়। এইটো আৰু ইয়াৰ বেক চাইডটো এনেকুৱাই ছেইম ফ্ৰক টাইপ। দেখি পাইছেনে নাই? 999। কাপোৰটো বহুত বেছি কমফৰ্টেবল হয় আৰু ডেইলি ৱেয়াৰৰ কাৰণে একেবাৰে মজা, বহুত ভাল হয়। আৰু নেক্সট কুৰ্তি এইটো হয়, এইটো মোৰ বহুত বেছি মৰম লাগিছে, ইমান ভাল লাগিছে এইটো কুৰ্তিটো। এইটো কালাৰ, এইখিনি কামখিনি চাওক ইমান মজা, এনেকুৱা সৰু সৰু বুটাম বুটাম আছে আৰু বৰ ধুনীয়া একেবাৰে কামটো কৰা আছে, বহুত ধুনীয়া লাগে। কালাৰটো বৰ ধুনীয়া হয় আৰু এইটোৰ লেন্থটো সিমানে হয়, অকণমান চুটি হয় সেইটোতকৈ। বহুত কমফৰ্টেবল হয়, ইমান ছফ্ট হয়, মানে ইমান ছফ্ট হয়, বহুত 1499 হয়। তাৰ পাছত নেক্সট কুৰ্তিটো এইটো হয়, এইটো এনেকুৱা ধৰণৰ। আৰু এইটো মোৰ বেষ্ট পাৰ্টটো কি লাগিল জানে? মোৰ এইটো এই কাৰণে ভাল লাগিল বেছিকৈ, কাৰণ এইটো এনেকুৱা চিষ্টেম এটা আছে, এনেকুৱা ফিটিং টাইট কৰি দিয়া কিনাৰে কিনাৰে দুই চাইডে, এইপিনেও কঁকালৰ পিনে এনেকৈ। এইটো চিষ্টেম মোৰ বহুত বেছি ভাল লাগিল, যোনটোত মানে কুৰ্তিটো মানে বেছিকৈ ভাল লাগিলে আৰু আটাইতকৈ বেছি। এনেকুৱা লুক হ'ব, 999। তাৰ পাছত নেক্সট এইটো এ লাইন কুৰ্তি হয়, লেন্থটো দীঘল হয় আৰু এইটোৰ প্ৰাইচ হ'ল একেই ছেইম 999। আৰু এইটো লং নেকটো হ'ল এনেকুৱা ধৰ লাইট হয় আৰু যিকোনো কামতে বা ফৰ্মেলি ইউজ কৰিব বহুত বেছি ভাল হ'ব, কমফৰ্টেবলো হয় কাপোৰটো বৰ। এটা লেগিংছ ল'লোঁ, এইটো লেগিংছটো শ্বৰ্ট লেগিংছ হয়, যোনটো মানে এংকল লেগিংছ যোনটো হয়, এংকলৰ লগত যি থাকে সেইটো লেগিংছ হয় এইটো। আৰু এইটো 499 এইটোৰ প্ৰাইচ। কমফৰ্টেবল হয় আৰু এইটোৰ চাইজটো মই এছ লৈছোঁ, কাৰণ মোৰ মিষ্টাৰৰ কাৰণে এইটো শ্বাৰ্ট লৈছোঁ। আৰু এইটো শ্বাৰ্টটোৰ প্ৰাইচ হ'ল এয়া 999। এইটো বৰ ধুনীয়া কমফৰ্টেবল হয়। আৰু তাৰপাছত মোৰ ল'ৰাটোৰ কাৰণে এইটো টি শ্বাৰ্ট এইটো লৈছোঁ, আৰু এইটো টি শ্বাৰ্টৰ প্ৰাইচ হয় 199। আৰু এটা নেক্সট টি শ্বাৰ্টৰো প্ৰাইচ 199। এইটো বৰ ধুনীয়া কিউট। আৰু তাৰ পাছত এইটো হ'ল শ্বাৰ্ট, এইটোৰ কালাৰটো বৰ ধুনীয়া হয় আৰু ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ টি শ্বাৰ্টো আছে, এইটো একেলগে লগোৱা আছে, এনেকৈ জইন আছে, বেলেগকৈ ওলাব নোৱাৰি, জইন আছে এইটো। আৰু এইটোৰ প্ৰাইচ হ'ল
699 তাৰ কাৰণে আৰু এইটো প্ৰাইস হ'ল 699 এনেকুৱা এইটো সক্স ঠাণ্ডাত বহুত দৰকাৰ হ'ব সেইকাৰণে জেন্সৰ হয় সক্স 249 এইটো সক্সৰ প্ৰাইস আৰু পাইছো এয়া কুপন আৰু এয়া কুপন অনলাইন শ্বপো কৰিব পাৰো এখন দেখিছে অনলাইনৰ কাৰণে হয় মানে আজিওৰ পৰা যদি আমি শ্বপিং কৰো from 4 December to 28 December লকে তেতিয়া আমি ₹500 অফ পাম ট্ৰেন্ডছত গৈ যদি শ্বপিং কৰো তেতিয়া হলে আমি পাম একেই ₹500 অফ আৰু মই কুপন পাইছো ইমান গিখন পাইছো কুপন আৰু তাৰ পাছত মই হেটা দেখাইছিলো লাষ্ট ভিডিঅ'ত যে মই ডিনাৰ সেট পাইছো কিন্তু মই খুজি দেখুৱা নাছিলো কাৰণ ভিডিঅ'টো বেছি লেন্দি হৈ যাব সেই কাৰণে তে এইটো হ'ল ডিনাৰ সেট আৰু এইটো লাও কলাৰ ডিনাৰ সেট হয় হ'ল কোৱাৰ্টাৰ প্লেট আৰু কোৱাৰ্টাৰ প্লেট এনেকুৱা 4খন আছে এনেকুৱা আৰু এনেকুৱা প্লেট আছে 4খন এনেকুৱা 4খনে আছে আৰু এনেকুৱা বাউল আছে এটো সুপ বাউল হয় আৰু এটো হ'ল ভেজিটেবল বাউল সৰু সৰু এগিটা আৰু এইটা হ'ল সুপ বাউল এটো 4টাই আছে এনেকুৱা আৰু নেক্সট হ'ল এই দুটা এইটা হ'ল এটাত নিমখ খোৱাব পাৰে আৰু এটাত মানে জালুক যিকোনো খোৱাব পাৰে বহুত ভাল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ ক'ব আৰু যদি আপোনাৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লগতে যোন সকলোৱে মোক সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে মোক প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এতে সামৰো নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম তেনেকৈ ধন্যবাদ